নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ চাদৰত দহি গুঠাৰ এটা ভিডিঅ'। মই সাধাৰণভাৱে দহি গুঠিবলৈ লোৱা নাই, পম বল বুলি যিটো কয় সেইটো সহায়ত মই দহি গুঠিবলৈ লৈছোঁ। তাৰ বাবে মই লৈছোঁ এনেচা মই লৈছোঁ ঊলখিনি মই এইদৰে 1.5 চেণ্টিমিটাৰমানকৈ দূৰত মই এইদৰে গাঁঠি দি লৈছোঁ গুলি সূতাৰে। তাৰপিছত মই এইখিনি মাজে মাজে এইদৰে ভাগ কৰিম। আচলতে মই যিযোৰ কাপোৰত আজি মই দহি গুঠিব লৈছোঁ কাপোৰযোৰ বহুত চিম্পল হয়, হাতে বোৱা কাপোৰেই হয় বাৰু, কিন্তু সাধাৰণভাৱে দহি গুঠিলে মানে কাপোৰযোৰত অলপ উজ্জ্বলতাটো অলপ কমকৈ আহে। সেইকাৰণে মই ভাবিলোঁ পম বলৰ সহায়ত মই আজি দহি গুঠি চাওঁ বুলি ভাবিলোঁ। আৰু মই বলটো এইদৰে এইকাৰণেই বনাইছোঁ, যেতিয়া আমি কিছুমানে হাতত মেৰিয়াই বনায় বা বেলেগ কিহবা বস্তুত মেৰিয়াই বনায়, তেনেকৈ বহুত বেছি সময়ৰ নষ্ট হয়। এইদৰে কাটি ল'লে মানে অতি সহজতে হৈ যায়। এইখিনি মই এইদৰে কাটি পেলাই গোটেইখিনি ল'লোঁ। তাৰপিছত এইখিনি সমান কৰিব লাগিব, এটা বল আকৃতিত কৰিব লাগিব। এইখিনি দেখিছেনে, এইদৰে পথালিকৈ ৰছীডাল বন্ধা আছে আৰু মই এইদৰে এইটো ভাঁজ কৰিছোঁ। এতিয়া যিখিনি অগাগুৰীয়া ঊল আছে সেই ঊলখিনি মই কাটি দিম। এইদৰে পম বলটো বনাবলৈ বহুত বেছি সহজ হয়। এয়া চাওক কিমান সহজতে হৈ গ'ল, এইটো এটা বল হৈ গ'ল। এতিয়া মই গোটেইখিনি এইদৰে কাটি ল'ম। তাৰপিছত এইখিনি হৈছে পম বল। এইটো লৈছোঁ মই এটা গোলা গুলি বেজি আৰু কেইটামান মই মণিগুটি লৈছোঁ, বিডছ লৈছোঁ। এতিয়া এইখন হৈছে মোৰ চাদৰখন। ইয়াত মই প্ৰথমতে এটা বিডছ লগাই ল'ম, মানে মণিগুটিটো লগাই ল'ম। ইয়াত মই গল্ডেন কালাৰ ব্যৱহাৰ কৰিছোঁ, যাতে সূতাডাল এইদৰে পম বলটোৰ মাজেৰে ভৰাই দিওঁতে মানে গাঁঠিটো যাতে ইয়াত লাগি ধৰে, সূতাডাল যাতে পাৰ হৈ নাযায় বলটোৰ মাজে, সেইকাৰণেহে মই সেইটো মণিটো লগাইছোঁ ইয়াত। এইদৰে চাদৰখনত এটা এটাকৈ এতিয়া মই পম বলবোৰ গাঁঠি দি যাম। গাঁঠি দিওঁতে একদম মজবুতকৈ গাঁঠি দিব, যাতে পটককৈ ওলাই সৰি নপৰে। বলখিনি মই এইদৰে 3 চেণ্টিমিটাৰমান দূৰে মই এইদৰে লগাই গৈ আছোঁ। মোৰ হাতে বোৱা কাপোৰৰ আৰু মোৰ চেনেলটোত আৰু কেইটামান ভিডিঅ' দিয়া আছে, আপোনালোকে যদি চাব বিচাৰে তলত মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম, আপোনালোকে চাব পাৰিব। আৰু নহ'লে মোৰ ডাইৰেক্ট চেনেলটোত গৈ পেলাইও আপোনালোকে চাব পাৰিব। এইখিনি মই বলখিনি এইদৰে লগাই ল'ম আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে জনাব। আপোনালোকেও যদি কাপোৰত দহি বাতিব বিচাৰে, এনেদৰে আপোনালোকে বাতিব পাৰে দহি। বহুত ধুনীয়া লাগে যেতিয়া কমপ্লিট হৈ যায় কাপোৰযোৰ দেখিবলৈ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আৰু নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আনি থাকিম। হাতে বোৱা কাপোৰৰ ভিডিঅ' হওক, ফুলৰ চানেকিৰ ভিডিঅ' হওক বা এইদৰে দহি গুঠাৰ ভিডিঅ'ই হওক। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক প্লিজ কমেণ্টত জনাব। আজিলৈ আহিছোঁ, পুনৰ আহিম বেলেগ এটা ভিডিঅ' লৈ। ইমানখিনিলৈ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু মই আকৌ কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।